সো গাইছ দেখিলে মানে ৰাধা চূড়া কিমান ধুনীয়াকৈ ফুলি আছোঁ গাইছ। আমি কিমান ওপৰত আছোঁ। সেইটো আমাৰ চিচুপাঙা কলেজখন গাইছ। চিচুপাঙা কলেজ গৈ আছোঁ। সেই গাইছ তো ষ্টেচন পাই গ'লে সেইটো গাইছ ষ্টেচনৰ পৰিৱেশ চোৱা একদম ৰাধা চূড়া কেনেকুৱা ধুনীয়া ফুলি আছে গাইছ। তো বিৰাটেই ধুনীয়াকৈ ফুলি আছে আমাৰ ৰাধা চূড়াজোপা। মইনা ক কিবা আইটি এইপিনে আমাৰ ডাঙৰ মইনা আছে। বটল চটল লৈ আহিছে মানে আজি পূৰা পানী খাবলৈ। পূৰা পানী খাব গাইছ। আজি হাতীয়ে পানী খুৱাই গাইছ আজি মানে ইমান নাই বাৰু। দাদা আগত গৈ আছে আমাৰকেইটা। চ' গাইছ মানে এতিয়া আমি অভাৱিছ ওপৰে মানে গৈ আছোঁ। এতিয়া অভাৱিছখন মানে ইপাই গৈ আছোঁ। চ' ওপৰৰ পৰা ভিউটো তোমালোকক দেখা মানে কেনেকুৱা হৈছে, মানে ভিউটো কেনেকুৱা হৈ আছে আৰু সেয়া দেখিছোঁ ভিউ মানে পূৰা। চ' গাইছ আজি মানে আমি ষ্টেচনত নাই ধৰা। এইটো ষ্টেচনৰ মানে তলৰ ৰাস্তা আছে। এই ৰাস্তাটো হৈ গাইছ এনেকৈ কৰি সেই মানুহৰ ঘৰকেইটালৈকে আছে। সেই ৰাস্তাটো এনেকৈ গৈ এপাক মানে এনেকৈ এপাক চাৰিআলি কি হয় আকৌ আমি ষ্টেচনলৈ আহিম। তো গাইছ এইপিনে ৰামইনা আছে। চ' গাইছ মানে ৰাস্তাটো শেষ কৰি দিলোঁ। চ' এতিয়া মানে আমি ওপৰলৈ উঠি আছোঁ। ৰাস্তাটো পূৰা হেলনীয়া মানে বহুত কষ্ট হয় এইটো উঠোঁতে। চ' গাইছ মানে কিমান টাইম লাগে শেষলৈকে চাই থাকিবা। ওপৰলৈ গৈ আছোঁ মানে বেছি হেলনীয়াটো গাইছ বহুত কষ্ট হয় মানে এনেকুৱা হেলনীয়া উঠিবলৈ। গাইছ সেই তলৰ ৰাস্তাটো তলৰ পৰা এপাক দি ওপৰ পাই আছোঁ। দলংখন পামগৈ এতিয়া। চ' গাইছ মানে আমি য'ত আছোঁ তাৰ তলত মানে ফিল্ডখন আছে। সেই তললৈ ফিল্ডটো ল'ৰা ছোৱালী বহুত আছে। ফুটবল খেলি আছে, ৰানিং কৰি আছে দেখিছে। এতিয়া মানে আমি ওপৰলৈ মাৰি আছোঁ। কিমান ওখ চাওক গাইছ। চ' গাইছ দেখিলে মানে ৰাধা চূড়া কিমান ধুনীয়াকৈ ফুলি আছোঁ গাইছ। আমি কিমান ওপৰত আছোঁ। আমাৰ চিচুপাঙা চাৰিআলি পালোগৈ, মেইন চাৰিআলি। মেইন চাৰিআলি পাবলৈ আছোঁ মানে গাইছ। সেইটো আমাৰ চিচুপাঙা কলেজখন গাইছ। গাইছ ষ্টেচনটো বেছি দূৰ নাই পামগৈ এতিয়া। ভিউ চোৱা গাইছ মানে কালিতকৈ আজি বেছি দূৰ নহয়, কিন্তু মানে আজি অকণমান সোনকালে আছে মানে বেছি ভাল লাগিছে। চ' ফাইনেলি গাইছ আমি ষ্টেচন পাই গ'লোহি। ষ্টেচনৰ ৰাস্তা এইপিনে আমাৰ আঁতৰ ইয়াত দিনটো আহি আছে গাইছ। চ' গাইছ মানে আমি এপাক মাৰোঁতে 14 মিনিট লাগিছে ফুল। তো গাইছ কেনেকৈ মাৰিছোঁ তোমালোকক দেখাইছোঁ চোৱা। এই তলৰ ৰাস্তাটো হৈ এনেকৈ গৈ এনেকৈ ওপৰে গাইছ ওপৰে গৈ এই চাইড হৈ গাইছ চিচুপাঙা চাৰিআলি হৈ আমাৰ ষ্টেচনলৈ এপাক মাৰিছোঁ। চ' হৈ গাইছ এপাক মাৰোঁতে আমাৰ 14 মিনিট লাগিছে। চ' গাইছ বহুত ভাগৰ লাগিছে মানে যিহেতু আমাৰ সোনকালে হৈ আছে, আন্ধা হোৱা নাই। তো গৰমটো পূৰা উঠি আছে, বহুত ভাগৰ লাগিছে। তো আজি গাইছ তো ফিল্ডখনতো ল'ৰা ছোৱালী নাইকিয়া হৈ গৈছে, চব ঘৰা হৈ গৈছে। চ' গাইছ আজি ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালা সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ক'ত যাব লাগে মানে ওচৰ জেগাবোৰ ক'বা আৰু ক'ত যাব লাগে তোমালোকে কমেণ্ট কৰিবা, আমি যাবলৈ চেষ্টা কৰিম। তো আজিলৈ ইমানেই, ধন্যবাদ।